গুড মৰ্ণিং ষ্টুডেণ্ট, কেনে আছা তোমালোক? বহুত দিনৰ মূৰত স্কুল আহি ভাল লাগিছেনে? ভালেই লাগিছে মেম, কিন্তু আজি স্কুললৈ আহোঁতে মাৰ পৰা গালিহে খালোঁ। কিয়? মায়ে গালি কিয় দিলেনো? নহয় মেম, বহুত দিন স্কুল বন্ধ যে, আজিৰ পৰা স্কুল খুলিলে মই পাহৰিয়ে গৈছিলোঁ, শুয়ে আছিলোঁ দেৰিলৈকে, সেইকাৰণে মায়ে গালি দিলে। অ' সেইটো কথা। বাবলু, তুমি টোপনিয়াই গ'লে আছা? নহয় মানে মেম, এইকেইদিন ঘৰত দেৰিলৈকে শুই এতিয়া টোপনিয়াই আহি আছে। বাৰু, এতিয়া মই ৰোল নং মাতিম, সকলোৱে ৰোল নম্বৰ দি যাবা দেই। ৰোল নম্বৰ 1, ৰোল নম্বৰ 2, ৰোল নম্বৰ 3। কি হ'ল, কোনো ৰোল নম্বৰ দিয়া নাই যে? মেম, ইমান দিন স্কুল বন্ধ, আমি ৰোল নম্বৰ পাহৰি থাকিলোঁ। কি যে হ'ব তোমালোকৰ। বাৰু বাবলু, তুমি ABCD কেইটা কোৱাচোন। অ'কে মেম, গাইছোঁ। A for এয়াৰটেল, B for বেমাৰী, C for কৰোণা। চাইলেন্স ষ্টুডেণ্ট, তোমালোকে মানে সকলো পাহৰি গ'লা ন? আকৌ নতুনকৈ পঢ়াব লাগিব। কি যে হ'ব নহয় তোমালোকৰ।